সংস্কৃতি আমাৰ এটা বিকাশ স্থল, এটা আমাৰ পৰিচয় অসমীয়া জাতিটো। সেই জাতিৰ অসমীয়া জাতিৰ পৰিচয়টো কংগ্ৰেছ চৰকাৰে ধ্বংস কৰি দিব বিচাৰিছিলে। নামঘৰ নামটোৱে তেওঁলোকে বদলি কৰাই দিব বিচাৰিছিলে। নামঘৰ বুলি ক'লে কোনো অনুদান নাপায়, চৰকাৰে অনুদান নাপায়। সেই নামঘৰ নামটো চেঞ্জ কৰি পেলাই আমি বাধ্যত পৰি আমাৰ সেইটো অন্যতম আঘাত পায় মানুহবিলাকে যে মই আজি আবেদন কৰিবলগীয়া আছে চৰকাৰে অনুদান এটাৰ কাৰণে মই নামঘৰটোৰ নামটো চেঞ্জ কৰি দিবলগীয়া হৈছে। কিন্তু আজিৰ তাৰিখত আমাৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কি কৰিছে, অসম দৰ্শন আঁচনিৰ জৰিয়তে ডাইৰেক্ট নামঘৰ বুলি নামঘৰ বুলি ক'লে পইচা দিছে। 2.5 লাখ টকা এতিয়া 3 লাখ টকা কৰিলে বৰ্তমান সময়ত। এতিয়া 3 লাখ কৰি দিলে, প্ৰথমতে 2 লাখ আছিলে আৰু বাঢ়িব। বস্তু দাম বাঢ়ি গৈ থাকিলে আঁচনিবিলাকো বাঢ়ি গৈ থাকিব হয়নে। আজিৰ তাৰিখত এতিয়া 3 লাখ টকাতকৈ প্ৰতিটো নামঘৰে দিয়াৰ ব্যৱস্থা কৰিছে আৰু যিবিলাক নামঘৰ বাকী আছে প্ৰত্যেক নামঘৰে সেই পইচা পাবলৈ সক্ষম হ'ব। গতিকে মই সকলোৱে নিশ্চিন্ত থাকক, আমাৰ দলীয় কাৰ্যকৰ্তাসকলে কাৰোবাৰ যদি নাম গাঁৱত আছে, কোনে এনেকুৱা যদি কিবা আহে কথা আপোনালোকৰ সন্মুখত যদি উপস্থাপন কৰে যে আমাৰ নামঘৰটোত পইচা পোৱা নাই, সেইখিনি 100% আপোনালোকক ঘূৰিবলৈ যাতে আহিব, তেতিয়া আপোনালোকে ডাইৰেক্ট জ্ঞান দি দিব যে আমি আছো, চিন্তা নকৰিব, আমি আপোনালোকে নিজে ক'ব বুলি মই ধৰাই দিম বুলি ক'ব। কাৰণ আপোনালোক এজন বিষয়ববীয়া, এজন মণ্ডলৰ 6টা পঞ্চায়তত প্ৰতিনিধিত্ব কৰা কাৰ্যকৰ্তা, আপোনালোকৰ যথেষ্ট পাৱাৰ আছে, আপোনালোকক মানুহে বিশ্বাস কৰে, আস্থাত লয় আৰু সেই আস্থাখিনি আপোনালোকে আনিব জানিব লাগিব। মানে আপোনালোকৰ কথাৰ জৰিয়তে আপোনালোকে সেই আস্থাখিনি ঘূৰাই আনিব পাৰিব লাগিব। সস্তীয়া কথা নক'ব, গাম্ভীৰ্যপূৰ্ণমূলক কথা ক'ব, ভাল কথা ক'ব। চৰকাৰে আমাৰ লোকৰ বেয়া কথাবিলাক আমি নক'লেও হ'ব। কংগ্ৰেছৰ বেয়া কামবিলাক নিৰ্দেশন হ'ব, আমাৰ যিবিলাক ভাল কাম কৰিছে সেই ভাল কামবিলাক গতিকে আমাৰ শেষ নহয়, হয় নহয়? আমাৰ যিখিনি ভাল কাম আমি বৰ্ণনা কৰিবলৈ আমাৰ সেই শেষ নহয়, মানে কথা কৈ শেষ নহয়। গতিকে আপোনালোকে ভাল ভাৱেৰে চবৰ ঘৰে ঘৰে যাওক, ভাল কামখিনি কথাখিনি কওক, যিটো অঞ্চলত যি সমস্যা পায় সেই সমস্যাবিলাক আপোনালোকে নিজে গাত পাতি ল'ব। সাংসদ প্ৰদান কৰা প্ৰতিনিধিত্ব হিচাপে আপোনালোকে তাত কথা পাতিব যে আপোনালোকে নোট কৰি পেলাই খালি সাংসদ মহোদয়লৈ আমাৰ নিজা নিৰ্বাচনী সভাৰ যোগেদি হওক বা আমাৰ মণ্ডল প্ৰেচিডেণ্টৰ যোগেদি হওক আমি সেইখিনি তালৈ আমি পিছত প্ৰেৰণ কৰিম। তেখেতে সাংসদ মহোদয়ে কৈছে তাতে নিৰ্বাচন এতিয়া যিখিনি সমস্যা ফেচ কৰে গোটেইখিনি লিখি দি এতিয়া নোট কৰি ৰাখিবি, তাৰপিছত আমাৰ নিৰ্বাচনৰ পিছত দিবি, মই এটা কুইক একশ্যন কৰি পেলাই কামবিলাক সমাধান কৰাৰ চেষ্টা কৰিম বুলি তেওঁ কালি মোক ফোন কৰে, কালিও ফোন কৰাই দিম। কালি মানে আমাৰ তাত তেনেকুৱা ৰঞ্জিতাৰ প্ৰব্লেম এটা আছে। তাত সাংসদ মহোদয়ে মানে তাত দুটা একদম বেকৱাৰ্ড জেগালৈ মুদবিৰ চাইডলৈ যোৱা দুটা ৰাস্তাত তেওঁ কথা বতৰা কৰাই দিলে আৰু এই মথাউৰিটোৰ পৰা যিটো ৰঞ্জিতানৰ যিটো মথাউৰিটো ৰঞ্জিতা তিনিআলি বা কুন্দুলিপথৰ যোৱা যিটো মথাউৰিটো, সেই মথাউৰিটো তেওঁ এটা PWD আণ্ডাৰত ঘূৰাই দিলে। লাষ্ট মানে এটা ৰাস্তা মোৰো ভুলৰ সময়ত মানে দৃষ্টি নাহিলে ৰাস্তাটা হেৰি গুচি গ'ল। কালি সেই প্ৰধানমন্ত্ৰীয়ে ক'লে বোলে এই কিছুমান গাঁৱতে ক্লিমিন আছে বুলি কৈছিলে। সেই গাঁওখনত গ'লোঁ, গাঁৱতে তেওঁলোকে যেতিয়া সেই কথাখিনি ক'লে মই তেওঁলোকক সন্মুখৰ পৰাই আমাৰ সাংসদ মহোদয়লৈ ফোন লগালোঁ, তাত তেওঁ ৰিপ্লাই দিছে বোলে তোৰ কথাটো এইটো কথা কি ডাঙৰ কথা আছিলে, আগতে কৈ যাবলৈ লগতে কৰি দিওঁ হ'ব, এতিয়া নিৰ্বাচন যাবলৈ তাৰপিছত মোক মনত পেলাই দিবি, লগত মই কৰি দিম। গতিকে আপোনালোকেও তেনেকৈ যদি কিবা সমস্যা ফেচ কৰে, আপোনালোকক যদি কিবা মানুহ এটাই কয়, আপোনালোকে নিজে তাক জ্ঞান দি লৈ আহিব। আমাৰ এইটো পাৱাৰত আমাক সাংসদ মহোদয়ে দিছে। কাৰণ এজন সাংসদে প্ৰত্যেকখন গাঁৱত প্ৰত্যেকটো গোটত যোৱাটো সম্ভৱ নহয়, কাৰণ তেওঁ 9টা সমষ্টিত তেওঁ সভা সমিতি কৰিব লাগিব, হয় নহয়? তেওঁক কিবা যদি আমি পাৰ্চনেলি যদি লগ কৰিবৰ কাৰণে আমাক সময় দিছে 5টা বা 10টালৈ ৰাতিপুৱা, ৰাতি আবেলি সময়ত 5টা বা 10টালৈ আমি তেওঁক লগ কৰিবলৈ হ'লে সেই সময়ত গৈ পেলাই আমাৰ যিখিনি কথা আছে আমি উপস্থাপন কৰিব, তেওঁৰ পৰা কিবা পৰামৰ্শ দেখিলে আমি ল'ব পাৰিম। কিবা আমাৰ যদি তেওঁক পৰামৰ্শ দিবলগীয়া থাকে, কিবা সমস্যা যদি দেখুৱাই দিবলগীয়া থাকে, সেইখিনি তেওঁ পিছত ধৰিব পাৰিম। কিন্তু তেখেতে প্ৰত্যেকটো গোটত এতিয়া এজন সাংসদে 9টা সমষ্টিত যোৱাটো সম্ভৱ জানো? গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে নিজে সাংসদৰ প্ৰতিনিধিৰ দৰে সকলোৱে নিজে বুথত যাওক, নিজৰ বুথত যাওক। লগতে আমাৰ এতিয়া মোবাইল আছে তেওঁলোকে সহায়ো আপোনালোকক দায়িত্ব নিয়োগ কৰিব।